নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো হৈছে জুইশালত বনোৱা গাহৰি মাংস আৰু গাজ টেঙা মানে খৰিচাৰ টেঙাৰ লগত। অসমীয়া বুলি ক'লে আৰু গাহৰি মাংসটোৱে মেইন হয় ন। গাজ টেঙা আৰু গাহৰি মাংস একেবাৰে সাধাৰণ আৰু সহজ ৰেচিপি হয়। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। গৰম কেৰাহী এখনত কম পৰিমাণে মিঠাতেল অলপ দি লৈছোঁ। মিঠাতেলখিনি গৰম হ'লেই কাটি ৰখা পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি ভালদৰে ৰঙচুৱা কৰি হেতাৰে লৰাই ল'ম। চাওকচোন পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হৈ উঠিছে। এতিয়া আদা পেষ্টটো এড কৰি লৈছোঁ আৰু অকণমান নিমখ ছটিয়াই লৈছোঁ। পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হৈ উঠিছে। এতিয়া মাংসখিনি এড কৰি দিছোঁ। গোটেইখিনি মাংস দি লৈছোঁ। এতিয়া মাংসখিনি হেতাৰে ভালদৰে মিলাই ল'ম। চাওকচোন গোটেইখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া মাংসখিনিত সোৱাদ অনুযায়ী নিমখ আৰু হালধি এড কৰি দিছোঁ। আপোনালোকৰ গাহৰি মাংস কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু বহুত প্ৰিয়, মই খাই বহুত ভাল পাওঁ। এতিয়া কম পৰিমাণে ৰেড চিলি আৰু মছলা পাউডাৰ এড কৰি ল'ম। আকৌ হেতাৰে ভালদৰে মিলাই লৈছোঁ যাতে সকলোতে মিলি যায়। কাটি ৰখা আলু কেইপিচ আৰু জলকীয়া এটা দি দিছোঁ। এতিয়া আকৌ গোটেইখিনি ভালদৰে মিলাই ল'ম। এতিয়া মাংসখিনি অলপ অলপ সিজি উঠিছে, সেইবাবে খৰিচা টেঙাখিনি আকৌ এড কৰি দিছোঁ। ভালদৰে গোটেইখিনি মিলাই ল'ম যাতে সকলোতে মিল হৈ যায়। আৰু মাংসখিনি ঢাকি ৰাখিম কিছু সময়ৰ বাবে যাতে মাংসখিনি ভালদৰে সিজি উঠে। আৰু এইয়া চাওকচোন গোটেই মাংসখিনি ভালদৰে সিজি উঠিছে।